জয় হিন্দ চাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল sankuraj4440 ফাইনেলি আমি আজি আহি আছোঁ নাগশংকৰ মন্দিৰ আৰু নাগশংকৰ মন্দিৰ আগত আপুনি চাইছে চাগে যদি নাই চোৱা মোৰ ভিডিঅ'টোত দেখা পাব গতিকে আপোনালোকে চাই থাকিব কেনেকুৱা তাতে এটা কথা আজিকালি বেয়া লাগে মানে তাতে থকা কাছৰবোৰক শুকান মাছ দিয়ে তথাপি উপায় নাই যিহেতু ফৰেষ্টে কৰিছে ব্যৱস্থাটো গতিকে দিবই লাগিব আমিও সেই একে পদ্ধতিয়ে ব্যৱহাৰ কৰিম তাতে গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো টু লেটছ গো Nagsankar Mandir. Agolba. Showing results for Shankar Mandir. Amar etia Nagsankar Mandir search korise. Ki Tar mane ki hoise nag tu howa nai. Nag tu komise. Shankar tu he aise. E bothuga jaga palu ai. Nagsankar Mandir eneka koason. Khati Okhomia. Khati Okhomia no. Nagsankar Mandir. Ledua holo. Nakhun ko khato. Showing results for Nagar Mandir. Nagar Mandir. Finally আমি উপস্থিত আছো নাগশংকৰ মন্দিৰত এয়া অৰূপ ভাইটি এয়া হৈছে নাগশংকৰ মন্দিৰ বাহিৰৰ চৌপাশটো আপোনালোকক দেখাইছো আৰু মই ভিতৰটো দেখাব নোৱাৰিম কিয়নো ভিতৰত এতিয়া বন্ধ হৈ আছে বাকি মন্দিৰ দেখাম কাছ দেখাম চাব আপোনালোকে মন্দিৰৰ মূলদ্বাৰ বন্ধ আছিল যদিও আমাৰে সৌভাগ্য নামঘৰীয়া আমাক মন্দিৰৰ ভিতৰ ভাগটো দৰ্শন কৰালে আৰু আমি তাতে প্ৰণাম কৰিলোঁ আপোনালোকক দেখাম বাৰু ভিডিঅ'টোতে গণেশ বাবা মন্দিৰ এয়া চাকি জ্বলাম আমি এয়া নন্দী নে দেউতা নন্দী নন্দী আৰু এইটো শিলটো হা চতিয়া মন্দিৰৰ পৰা আনিছে হয় 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 ভিতৰলৈ লৈ যাব না ফ'ৰ লেণ্ডৰ কাৰণে না নাগশংকৰ দেৱালয় নাগশংকৰ বিশ্বনাথ অসম আদৰণি বিবাহ ভৱন আৰু অতিথিশালা হয় এইটো খুব সুন্দৰকৈ বনাইছে এখন শিশু উদ্যান বনাই আছে হোৱাগৈ নাই সম্পূৰ্ণ হলে শিশুসকল খেলিব পাৰিব আৰু উদ্যানত দেৱালৰ ভিতৰত চাকি ধূপ নজ্বলাব অন্যথা জৰিমনা বিহা হ'ব ইয়াতে সকলোতে লিখা হৈ আছে মন্দিৰৰ দেৱালৰ ভিতৰত মানে ধূপ চাকি জ্বলোৱা মানা আছে তাৰপিছত মন্দিৰৰ ভিতৰতে জেগা আছে শিৱ শংকৰ মূল মন্দিৰলৈ আমি প্ৰৱেশ কৰিছোঁ এই শিৱ শংকৰ বাবা মূৰ্তি এয়া দেখিছে শিৱ শংকৰ মন্দিৰ মূৰ্তি শিৱলিংগ আছে চাকি জ্বলাই থৈছে আৰু এয়া মন্দিৰ এইটো আমাৰ ফালে খাতোলা বুলি কয় ইয়াত কি কয় বাৰু এয়া হৈছে মূল মন্দিৰ ভাগ দেউতা আপুনি কেতিয়াৰ পৰা আছে ইয়াত আপোনাক মই আগতে আহোঁতে দেখা নাই মই ইয়াতে আছো প্ৰায় 60 বছৰ হৈ গ'ল ইয়াত 60 বছৰ হ'ল 60 বছৰ হ'লেতো পাব লাগিছিলে নাপালে আপুনি বেলেগত আছিলে চাগে তেতিয়া ঘৰত গৈছিলে না বাকী দেউতা ঘৰ মোৰ ঘৰ ইয়াতে মই নামঘৰৰ কাম কৰি থাকোঁ নামঘৰীয়া হয় হয় এতিয়া বেলপাত আৰু ফুল দিছে আমাৰ দেউৱে নাগশংকৰ মন্দিৰ অৰ্থাৎ শিৱ বাবাৰ মন্দিৰ এয়া ফুট দিছে
সেই আমাৰ হেমন্ত ভাই দান পাত্ৰৰ ফুটাটো কোনফালে আছে দেউতা এতিয়া আপুনি মন্দিৰটোৰ বিষয়ে দুআষাৰ কওক ইয়াত এতিয়া এই মন্দিৰটো এই যেতিয়া পাৰ্বতী ঘূৰাই লৈ ফুৰাই শিৱৰ হয় তেতিয়া ইয়াত নাভি অংশটো ইয়াত পৰিছিল নাভি অংশটো ইয়াত অঁ, পৰিছিলে নাভিটো। ইয়াত পৰিছিলে নাভি অংশটো এই নাগপত্ৰ ৰজাই পাই তেওঁ ইয়াত এই ভাগ মন্দিৰ তেওঁ তৈয়াৰ কৰিছিল হয় হয় এইভাগ তেতিয়াৰ পৰাই মন্দিৰ ভাগ পূজা পাতলৰ কাম চলি আছে আৰু তেতিয়াৰ পৰা হয় হয় দেউতা পানীটো ক'ৰ পৰা আহিছে পানীটো তেওঁ লগতে থাকে পানীটো ইয়াতে নে অঁ। বেলেগত লিংক নাইতো নাই নদীত পানী বাঢ়ি গ'লে ইয়াতে ওপৰলৈ উঠি যাব লিংকটো আছে চাগে নদীৰ এতিয়া নদী শুকাই গ'লে তললৈ বৈ তললৈ বৈ যায় ন আপোনালোকে শুনা পালে মন্দিৰৰ পূজাৰীয়ে সুন্দৰকৈ বুজাই দিছে মন্দিৰটোৰ বিষয়ে গতিকে আপোনালোকেও আহিব এবাৰ দৰ্শন কৰিব খুব ভাল লাগে মনটো পবিত্ৰ লাগিব ইয়ালৈ আহিব দৰ্শন কৰিব এতিয়া আমি গৈ আছোঁ আপোনালোকক নাগশংকৰ মন্দিৰৰ কাছবোৰ দেখাবলৈ তো বলক এতিয়া আমি মাছক আহাৰ দিম নাগশংকৰ মন্দিৰত মাছক আহাৰ দিয়ে শুকান মাছ চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে এইয়া অৰূপ বৈশ্য তেওঁ কৰি আছে ভিডিঅ' দেই আপোনালোকক দেখাই আছোঁ আৰু আমাৰ লগত আছে হেমন্ত ভাই সকলো ব্যস্ত কিমান এটা ভাল লাগে চাওকচোন কাছ ওপৰত উঠা উঠি কৰি দিছে ইয়া চাওক কি সুন্দৰ পৰিৱেশ মানে মন্দিৰৰ শোভাবৰ্ধন এই কাছকেইটাই বহাই থাকে আৰু দেই চাওক আপোনালোকে ইমান মৰম লাগিছে এটা ধুইম লাগে কিন্তু ধুইবলৈ অলপ ভয়ো লাগে কিবা কাৰণত আঙুলি দুটা লৈ গুচি গ'লে কোনে ৰিক্স ল'ব হয় নাই নখবিলাক চাব দেই কেইটামানৰ নখ দেখায় খুব ভাল লাগে দেই আপোনালোকে আহিব চাবলৈ চুনু মুনু গাইজ চাওক কিমান সুন্দৰ লাগিছে কাছকেইটা আৰু দেখাই আছোঁ দেই এয়া নাগশংকৰ মন্দিৰ কাছ দেখিছেনে কিমান ওচৰলৈ আহে চাই থাকক আপোনালোকে বহুত ধুনীয়া লাগে আহিব আপোনালোকে এটা সুন্দৰ পৰিৱেশ চাই লওক গাইজ কিমান সুন্দৰ পৰিৱেশ বহুত দূৰৰ পৰা আহিছে কাছবোৰ পলিথিন নিদিওঁ দেই এয়া আমাৰ লিচাই পাৰ ধৰিব চেষ্টা কৰিছে চাওক ধৰা পাৰ ধৰা ধৰি আনা এটা ধৰা এইফালে ধৰা নোৱাৰিলে ধৰিবলৈ নোৱাৰিলে দেই গাইছ ফেইল গণেশ বাবাৰ মূৰ্তি খুব সুন্দৰকৈ বনাইছে মাছডোখৰ নাই বাৰু আহি থকা আমি আহি আছোঁ হেমন্ত ভাই আৰু মই বাকী নিচাহঁত গাড়ীত আহি আছে সুৰংগৰ মাজে আহি আছোঁ আমি ফাইনেলি পাই গ'লোহি হেমন্ত ভাই গাঁও চাৰিওপাশে কিমান সুন্দৰ এইটো হেমন্ত ভাইহঁতৰ ৰাইজৰ পুখুৰী দেই ইয়াতে এখনেই হৈছে হেমন্ত ভাইহঁতৰ গাঁও সুন্দৰ পৰিৱেশ পিছৰ ফালে আহি আছে তেওঁলোক পোৱাহি হেমন্ত ভাই ডাঙৰ ছোৱালী
ফাইনেলি সোমাই গ'লোহি আমি হেমন্ত ভাইৰ ঘৰত। অৰূপ বৈশ্য, ৰাকেশ পাই গ'লোহি দেই আমি। সঁচাকে আজি বহুত ভাল দিন এটাত আহিছো দেই। হয় হয় হয়, এইখনৰ কাৰণে এইটো বহুত কষ্ট কৰিব লগা হৈছে। হয়, কষ্ট কৰিব লাগে দেখিলে। এইটো গুগল পিন আহিছে, সকলোৱে কষ্ট কৰক। এনেকে এখন পিন সকলোৰে আহিব। এখন পিন আচলতে নেহা বসুমতাৰী পঢ়ি আছা নে তুমি? নামটো কৈ দিয়া। পঢ়িছা? স্কুল গৈছা? কোন শ্ৰেণীত? ডাঙৰ মাইনা নামটো কৈ দিয়া। অঁ, আহা ডাঙৰ মাইনা, আহা, কোৱা নামটো কোৱা। নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী স্মিতা বসুমতাৰী। স্মিতা বসুমতাৰী। পাপাই মৰম কৰে নে মায়ে বেছি মৰম কৰে? দেউতাই কৰে। অঁ, আইতাই কৰে নে কাকাই? আইতা কাকা দুয়োটাই সমানে মৰম কৰে। আৰু মায়ে কম কৰে, দেউতাই বেছি কৰে। ৱেলকাম নয়নদা, আহক আহক, স্বাগতম। বহক বহক, ভাল লাগিল আপুনি যে টাইম মিলালে। কিমান সুন্দৰ ব্যৱস্থা কৰি দিছে চাওক। ইমান মৰম নকৰিব আৰু দেই। চাওক মৰম। অৰূপ বৈশ্য, অঁ, ঘনাই আহিব দেই। এইটো আমাৰ লক্ষী চলিটো হাত ধুই আছে। কিমান ধুনীয়া মৰম। প্ৰথমবাৰ পাইছোঁ দেই এনেকুৱা মৰম। মই ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিছোঁ দেই। এইটো পিঁয়াজ, চাটনি, শাক আলু চব্জি, নিমখ, মাটি দাইল, মানে মোৰ ফেভাৰিট, বহুত ভাল পোৱা। আৰু এইটোতো নক'বই আৰু, মই একেবাৰে ভাল পোৱা মাংসটো দেই। তাৰপৰা পাপৰ আৰু ভাত। ফাইনেলি আমি খাবলৈ বহিছোঁ। এইটো আমাৰ লক্ষী চলিটো, অৰূপ বৈশ্য, ডিম উইথ লিচা, হেমন্ত ভাই আৰু এজন মই। ফাইনেলি বহিছোঁ খাবলৈ দেই গাইছ। হেমন্ত ভাই আৰু আমাৰ আইদেউখন দিকৈ ওলাইছে। এইটো আমাৰ লক্ষী চলিটো, মা, কণ কণ পোৱালিকেইটা আছে। যাওঁ আৰু এন্ধাৰ হ'ল, গৈ থাকোঁ আৰু।